ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আগৰ সকলো ভালে আছে আৰু আজিও যাব ওলাইছোঁ মই মন্দিৰত। আৰু যোৱাকালি আছিল সোমবাৰ, আজি আছিল মঙলবাৰ। সোমবাৰৰ ভিডিঅ'টো মই দিছোঁ অলৰেডি, চালে কিজানি আপোনালোকে। আৰু আজি হ'ল মঙলবাৰ আৰু আজিও যাম মন্দিৰত। ঠিক আছে, মই ৰেডি হ'লোঁ এতিয়া। মন্দিৰত গৈ দেখাই আছোঁ ক'ত হয় মন্দিৰটো, কেনেকুৱা হয় সকলো দেখাই আছোঁ। ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈ। এতিয়া আমি গৈ আছোঁ মন্দিৰটো আছে গুৱাহাটী লাইনৰ ফালে, গতিকে আমি গৈ আছোঁ এতিয়া। এয়া চাওক, মন্দিৰটো পালোঁ। মন্দিৰটো একদম হাইৱেৰ কাষতে হয়, গতিকে হাইৱেৰ পৰা দেখা পায়। এতিয়া মন্দিৰ পালোঁ আমি আৰু পূজাৰ সামগ্ৰীবিলাক কিনি ল'লোঁ। এতিয়া মন্দিৰ যাওঁ, ব'লক আপোনালোকে। এইখিনি মন্দিৰৰ ভিতৰৰ অংশৰ দৃশ্য দেখুৱালোঁ আপোনালোকক অলপকৈ। আৰু এতিয়া যাম আমি মন্দিৰৰ ভিতৰলৈ। এইফালে পূজা কৰে, মানে এইফালে পূজা কৰিব পাৰি আৰু ইয়াতে চাকি ধূপ জ্বলায় আৰু তাতে গৈ পূজা কৰিব পাৰি। এতিয়া আমি আগতে চাকিখিনি জ্বলাই লওঁ, তাৰপিছত তাতে গৈ আছোঁ। এতিয়া মেইন মন্দিৰটো পূজা কৰা হৈ গ'ল আমাৰ, আৰু এতিয়া আহিছোঁ ওচৰতে থকা গণেশ মন্দিৰটোলৈ। মানে মন্দিৰটোৰ লগত একেলগে লাগি আছে, হাইৱেৰ কাষতে একদম। এতিয়া আহিছোঁ গণেশ মন্দিৰলৈ। এইটো মুনু সেৱা কৰিব গৈছে। আৰু গণেশ মন্দিৰৰ পৰা আপোনালোকে মন্দিৰটোৰ দৃশ্য চাওক। এইটো এটা বহুত ডাঙৰ পুখুৰী। তাৰপিছত এইটো হ'ল মন্দিৰটো, গণেশ মন্দিৰটো খুব ধুনীয়া হয়। আৰু ইয়াৰ পৰাই অলপ চাওক। আৰু এতিয়া আমি যাব ওলাইছোঁ, আৰু যাবৰ টাইমতো অকণমান মন্দিৰটো দেখুৱালোঁ আপোনালোকক। এতিয়া আমি আহিছোঁ কিবা এটা খাবলৈ, যিহেতু ঘৰত একো খাই অহা নাই, গতিকে এতিয়া কিবা এটা খাবলৈ সোমাইছোঁ। আৰু এতিয়া আমি অৰ্ডাৰ দিছোঁ, আহিব। এতিয়া ৰৈ আছোঁ, মুনু ৰৈ আছে, মোবাইল চাই আছে সি। এতিয়া আমাৰ অৰ্ডাৰটো আহি গ'ল। এয়া তন্দুৰী ৰুটি, বাটাৰ নান, চিকেন কচা আৰু এইটো বাটাৰ চিকেন। এতিয়া আমি খাই লওঁ। ঘৰ আহি পাব অলপ দেৰি হ'ল, মানে পাইছোঁ 2-2:30মানতে পাইছোঁ চাগে। কিন্তু আমাৰ আলহী আহিল, মানে বা আহিল বৰমাহঁতৰ, তেনেকুৱা আলহী আহিল কাৰণে মই ভিডিঅ' নবনালোঁ। আৰু এতিয়া আবেলিয়ে হ'ল, আৰু 4টামান বাজিল। আৰু এতিয়া মই ভিডিঅ'টো ভাবিছোঁ কণ্টিনিউ কৰোঁ। কণ্টিনিউ মানে কি, ইমান এটা বিশেষ নেদেখাওঁ। আৰু এতিয়া হয়তো মন্দিৰত যাম। আৰু এটা আমাৰ ইয়াৰে, মই যে মুনুৰ বাৰ্থডেত গৈছিলোঁ, আৰু আমাৰ দৌল উৎসৱ আমাৰ ইয়াৰ ওচৰৰ মন্দিৰটো, সেইটো মন্দিৰত হয়তো যাব পাৰোঁ। গ'লে মই দেখুৱাম বাৰু। দেখুৱাম মানে কি আৰু, দেখা পাইছে, মই মন্দিৰটো দেখুৱাইছোৱে। আৰু যদি সেই মন্দিৰটোৰ ভিডিঅ'বোৰ চোৱা নাই, তেতিয়াহ'লে মই লিংকবোৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, তেতিয়া চাই ল'ব।
ঠিক আছে, পিছত লগ পাই আছোঁ। আৰু মন্দিৰৰ পৰা আহিলোঁ। মন্দিৰত ইমান মানুহ নাই আজি। কালি বোলে মানুহ বহুত হৈছিল, আজি ইমান এটা মানুহ নাই, সেইকাৰণে আমি সোনকালে আহিব পাৰিলোঁ। আৰু আহি কিবা এটা খাই মেলি আহিলোঁ। জানে আপোনালোকে ক'ৰবাত গ'লে নোখোৱাকৈ আৰু থাকিব নোৱাৰি ন, সেইকাৰণে কিবা এটা খাই আহিলোঁ। তাৰপিছত আহি আৰু ইয়াতে ঘৰত ভাত নাখালোঁ, আৰু এতিয়া আলহী গ'ল, সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'টো কৰক, কথাখিনি জনাই দিওঁ। ঠিক আছে তেন্তে চাই থাকিব ভিডিঅ'টো। এতিয়া বাজিল 7টা আৰু আমি এতিয়াও আছোঁ মন্দিৰতে। গতিকে ভিডিঅ'টো আৰু আজি বেছি দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব, আৰু ভাল পালে লাইক এটা কৰি দিব। ঠিক আছে তেন্তে আজি